নমস্কাৰ বন্ধুসকল। অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ কৰ্কট ৰোগত হৈছে বন্ধুসকল। আপোনালোকে সকলোৱে জানিব বিচাৰে কিশোৰ দাসৰ কৰ্কট ৰোগ ক'ত হৈছে বন্ধুসকল। যদি চাব বিচাৰে বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বন্ধুসকল। বেছি পলম নকৰোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাই হস্পিটেলত চিকিৎসাধীন হৈ আছে। বন্ধুসকল, অভিনেতাজনৰ আছে এটা ভাল খবৰ। বন্ধুসকল, খবৰটো জনাবলৈ পাই সুখী হৈছো যে মুম্বাইত কিশোৰ দাসৰ উন্নত মানৰ চিকিৎসা চলি আছে। আমাৰ বিশ্বাস অতি সোনকালে কিশোৰ দাস সুস্থ হৈ উঠিব আৰু পুনৰ অভিনয় জগতলৈ খোজ পেলাব। বন্ধুসকল, কিশোৰ দাসৰ কৰ্কট ৰোগ আচলতে ক'ত হৈছিল আপোনালোকে নিশ্চয় জানিব বিচাৰে। বন্ধুসকল, জানিব পৰা মতে কিশোৰ দাসৰ ভৰিত কিছু অংশত ঘাঁৰ সৃষ্টি হৈছে। ইয়াৰ ফলতে তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে। বন্ধুসকল, বৰ্তমান তেওঁৰ উন্নত চিকিৎসা চলি আছে। অতি সোনকালে তেওঁ পুনৰ সুস্থ হৈ উঠিব। বন্ধুসকল, শেষত কিশোৰ দাসৰ সুস্বাস্থ্য হোৱাটো কামনা কৰিলো। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে বন্ধুসকল? ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। আজিলৈ বাই, থেংক ইউ, জয় অসম।